যেতিয়া মাহৰ মূৰত ছোৱালীসকলৰ পিৰিয়ডছ আহে তেতিয়া সিহঁতৰ পেট বিষটো কেনেকুৱা হয় জানেনে বাৰু মই কওঁ শুনক আমাক যদি কোনোবাই পেটত 2-3 বাৰকৈ চাকু ভৰাই দিয়ে কেনেকুৱা লাগিব সেইটোৱে অনুভৱ হয় সিহঁতৰ কিন্তু সিহঁতে কাকো ফিল কৰিব নিদিয়ে হেতা ৰুমত বন্ধ কৰি লৈ নিজকে গালি দি থাকে কিয় ছোৱালী হৈ জন্ম ললো এতিয়া যদি সুখী হৈ আছে এতিয়া দুখী হৈ যাব এতিয়া যদি হাঁহি আছে এতিয়া কান্দি দিব আৰু আমি ল'ৰাসকলে কি কৰো চবৰে হৈ থাকে মাহে মাহে আৰু কি অভাৰ এক্টিং কৰিব লাগে ভাই অভাৰ এক্টিং কৰা কথা নহয় সেইটো একদম সিৰিয়াছ কথা সেইটো সময়ত সিহঁতৰ তোমাক জৰুৰত হয় তুমি হাঁহক দিব লাগে না কি উপলিঙা কৰিব লাগে আৰু হেতু সময়ত হেতি বহুত অভাৰ থিংকিং কৰে যেনেকৈ ধৰি লোৱা এতিয়া ভাবিব মই মৰি যাম এতিয়া ভাবিব মই তাক গৈ মাৰি দিম এতিয়া ভাবিব মই এটো কৰি দিম এতিয়া ভাবিব মই হেতু কৰি দিম তো হেবোৰ দেখি যদি তুমি তাইৰ লগত কাজিয়া কৰা নহব হেতু তুমি তাইক বুজোৱা তাইৰ অভাৰ থিংকিংটো কন্ট্ৰোল কৰা তুমি লাগিলে তাইৰ ককাই খোৱা তুমি লাগিলে তাইৰ বন্ধু হোৱা তুমি লাগিলে তাইৰ স্বামী হোৱা তুমি লাগিলে তাইৰ বয়ফ্ৰেণ্ড হোৱা কোনো মেটাৰ নাই তুমি তাইক সাপোৰ্ট কৰাটো জৰুৰী আৰু হেতু তাই বিচাৰে আৰু আমি ল'ৰাসকলে উপলিঙা কৰি উৰাই দিও হাঁহি মাৰি উৰাই দিও আৰু যিসকলে পিৰিয়ডছক ঘিন কৰে তেওঁলোকক মই কথা এটা কওঁ যদি পিৰিয়ডছ নাহিলেহেঁতেন তুমিও দুনিয়াত নাহিলাহেঁতেন গতিকে পিৰিয়ডছ অহা ছোৱালীসকলক ঘিন নহয় তেওঁলোকক সহায় কৰিবলৈ শিকা ছোৱালীসকল মই কোৱা কথাটো যদি সঁচা হয় তেতিয়াহ'লে কমেণ্ট বক্সটো ফুল কৰি দিয়া ধন্যবাদ